হেল্ল' গাইজ, কি খবৰ? আৰু মোৰ সঞ্জীৱ ব্লগছলৈ ৱেলকাম কৰিছোঁ। এটা নতুন ব্লগ দিওঁ বুলি ভাবিছোঁ আৰু মই এয়া ওলাই লৈছোঁ, মানে এখন দোকান দিছোঁ সৰুকৈ, চাহৰ দোকান। তো তালৈ যাবলৈ ওলাইছোঁ। তো বাকী তাত গৈ দেখুৱাম কেনেকুৱা কি বা ক'ত দিছোঁ, কোন জেগাত দিছোঁ। খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। সেই গাইজ, মই আহিলোঁ দোকানত আৰু এয়া গাখীৰ লৈছোঁ। গাখীৰ মানে আনিছিলোঁ আৰু লগা হ'ল, সেইকাৰণে আৰু আনিলোঁ। এয়া দেখাইছোঁ ৰ'ব দোকানখন। এয়া আমাৰ দোকান। মায়ে তামোল কাটি আছে আৰু এয়া লোকেশ্যন। বৰ সুন্দৰ ঠাই, পূৰা আম গছ আছে ওচৰতে। আমৰ দিনত আম খাব লাগিব আৰু চাহ খাবলৈ আহিব আকৌ। এয়া মই বিচনীৰে পিচি আছোঁ, গৰম লাগিছে। কাষ্টমাৰ আহিলে বাৰু বেলেগ কথা। আমাৰ পইচা দিয়া স্কেনাৰ দেখিছা নাই? গছত স্কেনাৰ। কাৰ আছে এনেকুৱা স্কেনাৰ? কমেণ্ট কৰিব। আমাৰ গছত স্কেনাৰ দেখিছে? নিউ টেকনিক, ডিজিটেল ইণ্ডিয়া। গাইজ, মই দোকানৰ পৰা ঘৰলৈ আহিলোঁ, মানে অলপ কাম আছে সেইকাৰণে। আৰু এই ঘৰতে কাম কৰি আছোঁ। আকৌ যাম দোকানলৈ আৰু দেখুৱাম। এতিয়া মই দেখাই পাইছে কি কৰি আছোঁ। পানী চানী ভৰাই আৰু আকৌ যাম। মই ক'ত আছোঁ বুলি ভাবিছে? দোকানত ঘুমি আছোঁ। কাষ্টমাৰ নাই গৈছে, ইয়াত দেখিছে? যাম আৰু ঘৰত। ব্লগটো চাব দেই, ডেইলি ব্লগ। বৰষুণ আহিব যেন পাইছোঁ, ধুম ধুম কৰি আছে।